কৃষ্ণ দে তুলসী গছৰ তলত যেবা চাকি গছ দিয়া হ'ল বা তুলসী তলত চাকি দিলি নহয় এতিয়া আকাশবাণী দিওঁগে বৈ আকৌ বৈ আকাশবাণী দিওঁগে বৈ বন্ধুসকল এইজনী মোৰ ভণ্টি আকৌ দেই আৰু মানে আপোনালোকৰ বহুত দিন হৈ মানে খণ্ড দিব পৰা নাছিলোঁ মানে আমাৰ হাল যাবৰ সময় হোৱা নাছিলে আৰু মানে হাল যাবৰ সময় মোবাইলত এই এপটো ডাউনলোড কৰিলে হেঙাই মানে মোবাইলটো সেইকাৰণে মানে মাকৰ মোবাইল ডাউনলোড কৰে আৰু মাক মানে দি দিলে যায় সেইকাৰণে মানে দিব পৰা নাছিলোঁ ভিডিঅ'বোৰ দেই আকাশবাণী গছ দি যাওঁগে বৈ কৃষ্ণ কৃষ্ণ দে আকাশবাণী গছ দি হ'ল আৰু এইজন দেখোন মইনা 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 মাগন বাইদেউ আকাশবাণী দিছে নেকি তাকে আকাশবাণী গছ দিছো আৰু আজি নতুন এটা লৈ আহিবচোন প্ৰসাদকেইটা খুৱাই দিবহি আয়ো হ'ব বাৰু লৈ যাম দে আয়ো ঈশ্বৰ মামণি বাইদেউ বহি আছে হ'বলা বহি আছো আকৌ বহিয়া মাগন বাইদেউ আহিছে বহক মাগন দিছে আলহী কোন মাগন বাইদেউ ভনীয়েক নেকি বাৰু মানে অকমান চেহেৰাটো একে মই ভনীয়েকে ভনী আকৌ চাইনা চাইনাহে দে মই সঁচাকে ধৰিব পৰা নাই দে আয়ো ঈশ্বৰ ইমান দিন দেখা নাই সঁচাকে মই চিনিবই পৰা নাই দেই ইমান দিন দেখা নাই আহিব লাগে আকৌ ইয়ালৈ এবাৰ আয়ো ঈশ্বৰ মামণি বাইদেউ ভালকে কৈছে আকৌ দেই আপুনি আহি পেলাই ক'ত নহয় ৰ'ব তাই এতিয়া চাকৰি পালে নহয় চাকৰি পালে নেকি আয়ো মই গমেই নাপাওঁ নহয় কেইটা হোষ্টেলত থাকিলে বোলে পঢ়িছিলে নহয় চাকৰিটো পাই গ'ল আৰু মই চাকৰি এতিয়ালৈকে নাই পোৱা কাৰণে আৰু মায়ে কি বকো বুলি আয়ো থিয় হৈ আছে চাৰ দুইজনী বহ মাকনো বহ চাই নাব দেখিছ মাইনা চাকৰি পাই গ'লে কেনেকে তই আৰু তোৰ কথা ক'বই নালাগে আমাৰ আয়ো ঈশ্বৰ তেনেকে নকবা দেই চাকৰিটো আচলতে ভাগ্যৰ কথা তাই এনেকে নকবচোন তেনেকে নকবা আৰু তাই মই এতিয়া ডিলিট কৰিম নহয় এতিয়া আমাৰ এই আকৌ চাকৰিটো হেৰি মোবাইলত তেনে পালে আনো পাই পেলাই ইণ্টাৰভিউ চিণ্টাৰভিউ দিলেগে আৰু চাকৰিটো পাই গ'ল হয়নে এহেঁতি মোবাইলৰ ভাল ব্যৱহাৰ কৰিছে এই ছোৱালীজনী চাই নাই মোবাইলৰ ভাল ব্যৱহাৰ কৰিছে আমাৰ এয়া অনবৰতে মোবাইলটো পিটিকি থাকিব ফটো মৰা সেইবোৰ সঁচাকে দে আজিকালি মোবাইলত আজিকালি দেশ বিদেশৰ খবৰ আৰু ন চাইনা ভাগৰ মোবাইলটো চাই আছো চিনেমা লগাইছে চিৰিয়েল লগাইছে সঁচাকে দেই আজিকালি আৰু মোবাইলৰ এতিয়া যুগ হ'ল আৰু এতিয়া মোবাইল এটা ময়ো আনিবহে লাগিব মামণি বাইদেউ মানুহ আগত ক'বলৈকে লাজ লাগে মোৰ জিৰ' মোবাইল এটা আছে জিৰ' মোবাইলটো কি চাব আৰু জিৰ' মোবাইল নহয় জিঅ' মোবাইল জিঅ' সেইটোৱে আৰু এতিয়া মই স্ক্ৰীন টচটা আনিব লাগিব আকৌ এই ভাগৰটো স্ক্ৰীন টচ মাকন খুৰী স্ক্ৰীন টচ নহয় স্ক্ৰীন টাচ তই চিন্তা নকৰিবি দে তোক মই এবাৰ মোবাইল এটা লৈ থৈ যাম দেই তই ঈশ্বৰ দিবি নে মোবাইল এটা দি থৈ যাবিচোন দেই ভালেই হ'ব মই বোলো এই সাঁচি গছ কেইজোপা অকণ সৰু হৈছে অকণ ডাঙৰ হওক বোলো বেছি এতিয়া মোবাইল এটা ল'ব লাগিব মোবাইলটো মানুহৰ লাগে বাৰু এইটো কথা হয় বাৰু বিশেষকৈ মোবাইলটো লাগে কেলে বুজিছেনে মামণি বাইদেউ আমাৰ এই ল'ৰাটোৰ অনলাইন ক্লাছ হৈ আছে নহয় এই দিনটোৰ ঘৰতে কৰেগে অনলাইন ক্লাছ দিনটোৰ ঘৰলৈ যায় অনলাইন ক্লাছটো হৈ আছে ন তাহাঁতৰ দিনটোৰ ঘৰ আকৌ গাড়ী চাই দিয়ে নেকি অনলাইন ক্লাছ কৰিবলৈ যোৱা আয়ো ঈশ্বৰ নিদিয়ে বাৰু দেই এই ভিনদেউ মাজনীৰ লগত মোৰ ভাল নহয় বৰ ভাল পাওঁ মাজনী তাইৰ লগত মোৰ ভাল হ'ব দে চাহকণ খা কাতি বিহু পিঠা বনাই থোৱা আছে বেছি পিঠা নাই বনোৱা ঘিলা পিঠা বনাইছিলো মালপোৱা বনাইছিলো আকৌ তিল পিঠা বনাইছিলো চাহ অকণ দিয়ক বাৰু বন্ধুসকল আপোনালোকে বাৰু আমাৰ খণ্ড বজাই কেনেকুৱা পায় যদি ভাল